खुलुमबाय नोंथांमोनखौ बयखौ बरायबाय दिनै 27 अक्ट'बर 2023 बाराय जाबाय शुक्रबार फैदो दिननि खौरांफोरखौ बेखेवनोसै। मणिपुरनि हारियारि हिंसा आरो दाङाबाजिया दासिमबो जोबाखै आरो बेनि सायाव दासिमबो मिरु सोरखाराबो दबथायनो हायाखै। मणिपुर सोरखारा रायजोआव मबाइल इन्टारनेटखौ आरोबाव सानबासिम बेन खालामबावनाय जाबाय। फैगौ 3 अक्ट'बरसिम मबाइल इन्टारनेटखौ बन्द खालामनाय जागोन होननानै मणिपुर सोरखारा फोसावनाय जादों। मोसाया आइजोखौ अरथारदों। उत्तराखंड राज्योनि सुराय हाग्रा रेन्जनि सिङाव थानाय तेराई डिभिजनाव सासे 90 बोसोर बैसोनि आइजोआ मोसाजों गाग्लोबजानानै बुथारजादों। बुथारजानाय आइजोनि मुङा जाबाय बागुली देवी। बागुली देवीआ मोसौनि थाखाय हाग्रायाव आदार लायनो थांदोंमोन। बे समावनो बे जाथाया जादों। पुलिसआ दासिमबो गुबै दायनिगिरिफोरखौ एरेस्ट खालामाखै। एबिएमसिउनि आफादगिरि टाइसन हुसेननि नखराव गाग्लोबनाय जाथायनि सायाव गोख्रों बिजादै फोरमायदों एबिएमसिउआ। एबिएमसिउआ बुंनाय बायदिब्ला पुलिसआ दासिमबो सासेबो दायनिगिरिफोरखौ एरेस्ट खालामाखै होननानै फोरमायदों। শিল ইটা আৰু লাঠিৰে আক্ৰমণ কৰিলে। এটা সময়ত আমি দেখিবলৈ পাৰো যে মোৰ বাসগৃহত পেট্ৰল পৰ্যন্ত ঢালি দিয়া হ'ল। তো সেই সময়ত উক্ত স্থানত আমাৰ তামোলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গান্ধীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সহ 4-5 জনীয়া আৰক্ষী দল উপস্থিত আছিল। সেই কথা ইতিমধ্যে CCTV ফুটেজ তথা মোৰ ঘৰৰ মানুহে যি মোবাইলত ভিডিঅ' ৰেকৰ্ড কৰিছিলে ভিডিঅ'ত গোটেইখিনি কথা স্পষ্ট হৈ পৰিছে। কিন্তু আৰক্ষীয়ে সেই উদন্ত যুৱকক নিয়ন্ত্ৰণ কৰিবলৈ যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থাখিনি কিন্তু তেতিয়া তেখেতসকলে গ্ৰহণ নকৰিলে। মোৰ ঘৰৰ ঠিক সন্মুখতে তামোলপুৰ জিলা এবিএমচিৰ মুখ্য কাৰ্যালয় সেই মবটোৰ পৰা কিছু যুৱক গৈ সেই তামোলপুৰ জিলা এবিএমচিৰ মুখ্য কাৰ্যালয়তো আক্ৰমণ আৰম্ভ কৰিলে আৰু তামোলপুৰ জিলা এবিএমচিৰ মুখ্য কাৰ্যালয়তো বৰ বিস্তৰভাৱে ক্ষতিসাধন কৰিলে। আনকি এবিএমচিৰ যিখন পতাকা সেই পতাকাখন ভাঙি পেলাই দিলে, দৰ্জা ভাঙি পেলালে, লাইট ভাঙি পেলালে আৰু সেই সময়তে আমাৰ দাৰকুচি মছজিদৰ কম্পাউণ্ডত থকা কিছুমান দোকানৰ ওপৰতো দুৰ্বৃত্তসকলে আক্ৰমণ চলালে। ইতিমধ্যে CCTV ফুটেজ পাই গৈছে। তেনেকুৱা এক সময়ত যেতিয়া তাত এখন এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল সেই সময়ত তাত তামোলপুৰ জিলাৰ আৰক্ষী অধীক্ষক, তামোলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা তামোলপুৰ জিলাৰ শীৰ্ষস্থানীয় আৰক্ষী বিষয়াসকল তাত উপস্থিত আছিল আৰু সেইসকল ব্যক্তিৰ সন্মুখতে তামোলপুৰ আৰক্ষীৰ সন্মুখতে মোৰ বাসগৃহৰ ওপৰত আক্ৰমণ কৰিলে, অগ্নি সংযোগ কৰাৰ চেষ্টা কৰিলে, মোৰ পিতৃ মাতৃক হত্যা কৰাৰ চেষ্টা কৰিলে আৰু এয়া সম্পূৰ্ণভাৱে অৰ্গেনাইজ এক আক্ৰমণ আছিল বুলি ইতিমধ্যে ভিডিঅ'টো স্পষ্ট হৈ পৰিছে। কাৰণ মোৰ ঘৰৰ আক্ৰমণৰ লগত দুৰ্গা পূজাত হোৱা কাজিয়াখনৰ কোনো ধৰণৰ যোগসূত্ৰ নাই। মই নিজেই সেই তামোলপুৰ অঞ্চলত উপস্থিত নাছিলোঁ। তো তেনেকুৱা এক সময়ত মোৰ পিতৃ মাতৃক আক্ৰমণ কৰাৰ চেষ্টা কৰিলে আৰু সিদিনাখন যদি মই মোৰ বাসগৃহত উপস্থিত থাকিলোহেঁতেন তেতিয়াহ'লে উক্ত সেই দুৰ্বৃত্তৰ দলটোৱে মোক আক্ৰমণ কৰি হত্যা কৰাৰ কিজানি তেখেতসকল কুণ্ঠাবোধ নকৰিলেহেঁতেন। আৰু এই ক্ষেত্ৰত মই ক'বলৈ বাধ্য হৈছোঁ তেতিয়ালৈকে দুৰ্গা পূজাত যিখন কাজিয়া হৈছিল সেই কাজিয়াৰ দুৰ্বৃত্ত গ্ৰেপ্তাৰ হ'ব তেতিয়ালৈকে আপোনাৰ বা এবিএমচি কেছটোত আমি একো কৰিব নোৱাৰোঁ। তাৰ মানে কি BTC অঞ্চলত সংখ্যালঘু মুছলমান কি বাচি থাকিব নালাগে? BTC অঞ্চলত আমি ঘৰ বাৰী ঘাটি বাচি থাকিব নালাগে? এই অসমত কি জীয়াই থকাৰ অধিকাৰ নাই? এই প্ৰশ্ন আমি অসমৰ ভাৰতীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৱগত কৰাইছোঁ। আজি এবিএমচিৰ সভাপতিৰ ওপৰত ঘৰত যদি এনেকৈ মুকলিভাৱে আৰক্ষীৰ সন্মুখত আক্ৰমণ হ'ব পাৰে তেতিয়াহ'লে BTCৰ সাধাৰণ সংখ্যালঘু জনতাৰ নিৰাপত্তা ক'ত? আজি এবিএমচিৰ সভাপতিক আজি 7 বছৰ আগতে হত্যা কৰা হ'ল, এজনো হত্যাকাৰী গ্ৰেপ্তাৰ নহ'ল। আজি 4 দিন হৈ গ'ল মোৰ বাসগৃহত এবিএমচি কাৰ্যালয় ভাঙি ৰন্ধ বন্ধ কৰি দিয়া হ'ল, প্ৰাণী মৰাৰ ভাবুকি দিয়া হ'ল, বিভিন্ন ধৰণে আক্ৰমণ কৰা হ'ল, এনেকুৱা শ্লোগান পৰ্যন্ত দিয়া যে টাইছন চৰকাৰে হত্যা কৰি পেলোৱা হ'ব। সকলো নাম ফটো ভিডিঅ' তেওঁলোকে যিবিলাক কথা কৈ আছিলে ভিডিঅ' পৰ্যন্ত আৰক্ষীৰ হাতত মজুত আছে। কিন্তু এতিয়ালৈকে কোনো এজন দুৰ্বৃত্তৰ বাসগৃহলৈকে আৰক্ষী গৈ সেই দুৰ্বৃত্তজন এইজন ঘৰত আছে নে নাই সেই ন্যূনতম অনুসন্ধানখিনিও তামোলপুৰ আৰক্ষীয়ে কৰা নাই। কোনোবা ৰাজনৈতিক শক্তিয়ে, কোনোবা ৰাজনৈতিক নেতাই আচলতে তামোলপুৰ আৰক্ষীক কোনোবা দিশত পৰিচালনা কৰিছে নেকি বুলি আমি এবিএমচিৰ প্ৰশ্ন উত্থাপন কৰিছোঁ। আৰু এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে উক্ত ঘটনা দুৰ্গা পূজাৰ ঘৰত হোৱা কাজিয়া আৰু সেই দুৰ্গা পূজাৰ কাজিয়াৰ লগত কোনো যোগসূত্ৰ নাথাকে মোৰ ঘৰত আৰু তামোলপুৰ জিলা এবিএমচিৰ কাৰ্যালয়ত যি আক্ৰমণ হ'ল এই আক্ৰমণত জড়িত দুৰ্বৃত্তক 100% চৰকাৰখনে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু এই ঘটনাৰ লগত জড়িত থকা যিখিনি আননেচেচাৰী যিসকল ব্যক্তিৰ কোনো যোগসূত্ৰ নাই সেইসকল ব্যক্তিৰ ঘৰত বৰ্তমান সময়ত তামোলপুৰ আৰক্ষীয়ে অত্যাচাৰ কৰি আছে। তামোলপুৰ আৰক্ষীয়ে আমাৰ এবিএমচিৰ কেইজনমান কৰ্মীৰ বাসগৃহত প্ৰত্যেক
দিনে ৰাতি নিশা গৈ সেই ABM কৰ্মী বৃদ্ধ পিতৃ মাতৃ ককায়েকক সদায় ভাবুকি দি আছে যে তহঁতে এইখিনি ল'ৰাক হাজিৰ কৰা যে নহ'লে অমুকক উঠাই লৈ যাম তেনেকৈ উঠাই লৈ যাম। আজি ক'ত অধিকাৰ পালে তামোলপুৰ আৰক্ষীয়ে যে নিৰীহ এজন যুৱকৰ ঘৰত আৰক্ষীয়ে গৈ সেই যুৱকজনক নাপায়, সেই যুৱকজনৰ ককায়েক সেই যুৱকজনৰ পিতৃক আৰক্ষীয়ে কিয় আটক কৰি আনিছে? সেই প্ৰশ্ন আমি ABM উত্থাপন কৰিছো। আমাৰ কথা স্পষ্ট, আইন সকলোৰে বাবে সমান হ'ব লাগে, আইনৰ শাসন 100% প্ৰতিষ্ঠিত হ'ব লাগে। তামোলপুৰ আৰক্ষীয়ে বৰ্তমান সময়ত যি পক্ষপাতমূলক আচৰণ কৰিছে এই বিষয়খিনিৰ ওপৰত আমি ABMয়ে অসম আৰক্ষীৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ DGP মাননীয় GP সিং ডাঙৰীয়া, আমাৰ স্পেচিয়েল DGP মাননীয় হীৰেন নাথ ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপ আমি কামনা কৰিছো। নহ'লে যি ঘটনা তামোলপুৰত সংঘটিত হৈছে, যি ঘটনাত তামোলপুৰ আৰক্ষীয়ে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰা নাই, সাধাৰণ ৰাইজৰ কিন্তু আৰক্ষীৰ পৰা কিন্তু বিশ্বাস উঠি যাব। আজি মোৰ বাসগৃহত আক্ৰমণ হৈছে, মোৰ দায়িত্ব আছিল যিখিনি প্ৰমাণ তথ্য লাগে আৰক্ষীক দিছো, ভিডিঅ' ফুটেজ দিছো, নিজৰ ঘৰখন আমি নিজে ৰক্ষা কৰিছো। তাৰ পিছতো যদি আৰক্ষীয়ে সকলো তথ্য থকাৰ পিছতো সেই দুৰ্বৃত্তক আক্ৰমণ কৰা, দুৰ্বৃত্তক আটক কৰা, গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে, তাৰ মানে কি আৰক্ষীয়ে সেই দুৰ্বৃত্তক কি ৰক্ষণাবেক্ষণ দিছে নেকি? কোনোবা ৰাজনৈতিক দলৰ দ্বাৰাই পৰিচালিত হৈছে নেকি? সেইকাৰণে আমি স্পষ্টভাৱে ABMয়ে কৈছো যে সমগ্ৰ ঘটনাৰ এক জুডিচিয়েল এনকুৱাৰী আমি ABMয়ে দাবী কৰিছো। ABMয়ে ন্যায়িক তদন্ত বিচাৰিছো, নিৰপেক্ষভাৱে এক তদন্ত হ'ব লাগে। বৰ্তমান সময়ত তামোলপুৰ আৰক্ষীয়ে যি তদন্ত প্ৰক্ৰিয়া আগবঢ়াই লৈ গৈছে সেই তদন্ত প্ৰক্ৰিয়াত আচলতে আমাৰ সন্দেহ আছে। नोंथांमोन दिननि खौरांफोरा बेखिनिल'मोन। बेखिनिसिम नायनायनि थाखाय नोंथांमोननिसिम रोजा रोजा साबायखर। गोजोन्थों। एसेनोसै। जय बर' हारिनि।